আপুনি মোক আমাৰ এনে হ'ব গালি নাপাৰিবি আপুনি হে পূৰ্বৰ কথা অলপ মনত পেলাই থৈছো হয়তো যেতিয়া আপুনি কৈছে কি বেফুল্লা অভিয়াপটো দিছিলি অভিয়াপ দিছিলি তেতিয়া আমাৰ নাম লল কালি নাগে বোলে দৰ্শন হয়তো এই বুলি আৰু দিছিল আমাৰ নামটো তেতিয়া লল আছিল এতিয়া আমাৰ দ্বাৰা এতিয়া নহ'ব হয়তো কালি নাগে মাতা ব্যৱস্থাটো কালি নাগে এতিয়া মাতি কোনে হয়তো যোনটো তাৰ ওচৰত যাব নোৱাৰে তাৰ গোটেই এই উশাহ নিশাহ ললি গোটেই তৰু তিন্ন বছ নিশ্চিন্ন বিচিন্ন হৈ যায় ধেমাই কথাটো ক'ব লাগে এইবুলি ধেমাই মাত দিছি ৰাস্তা ধেমাই মই এটা কথা কওঁ কালি নাগত তই যাই মই মাতা বুলি কবি চাউল টান দি আছো হয়তো ধেমাই মাত আমি নৰিমেই আপুনি বৰ ডাঙৰ এটা কথা কবি যাব আপোনাক মই এটা কাহিনী শুনাই লওঁ হয়তো তাৰপিছত কি হয় কবিয়া হয়তো এই বুলি ক'বা ধৰে বেলেগ নাই গৰু চৰাৰ কাম সিদিনা আনদিনা গৈ সিদিনা গৰু চৰা গৈছি লগৰ সমনীয়াৰ লগত এই ৰ'দৰ এটা হ'ল কি বিয়াকুল হৈ গ'ল বিয়াকুল হৈ গ'ল ইটা আৰু কেতিয়াও ক'ত টেপ পাব টেপ দমকলৰ ব্যৱস্থা নাছিল চিধা কালি কালিটো হাগলি ফোন কৰিছি নাই এতিয়া লাহাক অলপমান মুখত দিছিল মাত্ৰ বিয়া লগা হ'ল কি একেবাৰে
সেইমতে সেই গধূল হৈ আহি শ্ৰীকৃষ্ণৰ বিশাল লাগছি এবাৰ হ'ব কমিলে হয়তো কি হ'ল কথা এই কামটো কাৰ হ'ব পাৰে এই বুলি এতিয়া চিন্তা কৰিছে হৰি ভাবছি এই কামটো কালি নগৰে বেলেগৰ নহয় গতিকে ইয়াকো মই শিক্ষা এটা দিব লাগে এই বুলি ধুনীয়াকে এই কালিতো সাগৰ চলি গৈছি যাই লাই চিধা ওচৰতে থকা কৰং গাছ এডাল উকলি উঠছি উঠি যা এই ক'ৰবাত অ জনমিলা শ্ৰীকৃষ্ণ সেইমতে চিধাই কৰং গাছত উঠি গৈছি উঠি লৈ একদম কালি হৈ নাগৰ ওপৰত যায় এতিয়া এই কালি নাগৰ ওপৰত পৰিল কালি নাগৰ কি আহিলে মোৰ এটা দেখোন আজি কৰবে কি হয়তো এই বুলি একে চিধাই মাৰি দিছি কামোৰ এই কামৰ মাল্লা শ্ৰীকৃষ্ণ অচেতন হৈ তাতে হয়তো এই মতে এতিয়া গোটেই ভুজটো লাগি গৈছে হয়তো সদায় গম পালা কথা গোটেই আহিছে আহি পেলাই কান্দি উত্তৰ ভগৱদ্দাই লাগাই অনুভৱে কথাটো গম পাইছো এই হি এই নকৰে শ্ৰীকৃষ্ণ মানুহটো তোমাৰ নিচিনা এওঁ নমৰে গতিকে মেনেজ দিবা হয়তো কি বুলি তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ এই জগত গোটাই জগত তুমিয়ে ঈশ্বৰ হয়তো আপুনি এইবিলাক কি পাইছে আপুনি যদি বিনা হয় জগতৰ হয়তো এইবিলাক বাদ দি এইবিলাক যোগ নগাই আপুনি উঠক হয়তো শ্ৰীকৃষ্ণই ভাবছি হয়ো হয় মই যদি নিজে থাকো এপাক হৈ আৰু লাভ নাই গৌৰক স্মৰণ কৰিছো গৰু যে আহি উপস্থিত কালি নগৰ মনত ভয় লাগিছিলে